আবাহনৰ লগত জুবিন গাৰ্গৰ সম্পৰ্কটো বৰ ঘনিষ্ঠ আছিলে কাৰণ প্ৰথম পৰিচালনা জুবিন গাৰ্গে আবাহনতে কৰিছিলে মই তেতিয়া নাই বাৰু কৃষ্ণদাৰ তত্ত্বাৱধানত আৰু খুব ভাল ভাল গান তেওঁ উপহাৰ দি থৈ গৈছে আবাহনক আৰু সেইকাৰণে এবাৰ তোমাক এইখিনিতে মই আৰু এটা বস্তু দৰ্শকক কৈ থওঁ যে আমি আবাহনত এটা প্ৰচেষ্টা লৈছিলোঁ যেতিয়াৰ পৰা আমি লৈছোঁ আৰু তেতিয়াৰ পৰাই এখন নাটিকা থাকেই নহয় নাটিকাখন সদায় আমি এজন বিশেষ ব্যক্তিকেন্দ্ৰিক নাটিকা এখন কৰোঁ আৰু সেইজন ব্যক্তিৰ সান্নিধ্যটোৰ ওপৰত আবাহনৰ লগত তেওঁৰ সান্নিধ্য কেনেকুৱা আবাহনৰ লগত তেওঁৰ সম্পৰ্ক কেনেকুৱা এতিয়া আমি ধৰিলা শইকীয়া ছাৰৰ ওপৰত এখন নাটিকা কৰিলোঁ এবছৰ ভূপেন হাজৰিকাৰ ওপৰত আমি যোৱা বছৰ কৰিলোঁ শতবাৰ্ষিকীৰ উপলক্ষে এইবাৰ আমি মনস্থ কৰিছোঁ জুবিন গাৰ্গৰ আবাহনৰ লগত যিটো সম্পৰ্ক আছিলে তেওঁ কি ধৰণে জড়িত হৈ আছিলে বিভিন্ন জুবিন গাৰ্গৰ গান চান লৈ তেওঁৰ গোটেই কথাখিনি লৈ নাটিকা এখন এটা ডকুমেণ্টাৰী নিচিনা থাকিও যায় নহয় সেইখন কৰিম তাৰপিছতে সেই অপ্সৰা মায়া কতেনো হেৰাই যোৱা বৰ ধুনীয়া গান আছিলে সেইটো আকৌ নতুনকৈ অজয়ে তাক মিউজিকেলি এৰেঞ্জ কৰিলে কৰাৰ পিছতে সেই গানটো আমি ভাবিছোঁ এইবাৰ আবাহনৰ মেইন যিখন নাটক মীনা কুমাৰী তাত সেই গানটো সন্নিৱিষ্ট হ'ব জুবিনদাৰ গানটো আৰু জুবিন গাৰ্গৰ ভইচটোৰ যিটো কোৱালিটি বা তেখেতৰ ভইচৰ যিটো এটা মানে ভাইব্ৰেশ্যন সেই ভাইব্ৰেশ্যনটো ক'তো নাই দেখোন সেইটো নোলাব কেতিয়াও ইমান মিছ কৰা যাব এইটো সেই ভইচ কোৱালিটিটো কেতিয়াও নোলাব আৰু সেই আৱেগ সেই স্পষ্টতা সেই অনুভৱ গানৰ শৈলী সেইবোৰ ওলাব আৰু সেইকাৰণে ভাবিছোঁ এইবাৰ বহুতে লৈছে অৱশ্যে দেই জুবিন গাৰ্গৰ পুৰণা গান বহুতেই লৈছে আকৌ ৰিক্ৰিয়েট কৰি তেখেতলৈ এটা শ্ৰদ্ধাঞ্জলি আৰু চবৰে ফালৰ জুবিনদাৰ আপোনাৰ লগত সম্পৰ্ক কেনেকুৱা আছিলে আৰু কাৰণ এটা শ্ব'ত আমি দেখিছোঁ থাকিলে আপোনাক খুব জোকাইছিলে জুবিনদাৰ লগত মোৰ সম্পৰ্ক খুব ঘনিষ্ঠ নাছিলে মানে মই তেওঁক খুব পোৱা নাই তেনেকৈ ব্যক্তিগতভাৱে মই বেছি পোৱা নাছিলোঁ কাৰণ মই খুব এগৰাকী প্ৰাইভেট মানুহ আৰু মই খুব কম আমাৰ চিনেমাৰ যিমানবোৰ সেইবোৰত খুব কম যোৱা হয় ঘৰতে বেছিভাগ টকা যায় অনুষ্ঠান প্ৰতিষ্ঠানে কেতিয়াবা দূৰত দেখিছোঁ কিন্তু মই তেওঁৰ লগত ঘনিষ্ঠভাৱে মই কামো কৰা নাই তেওঁৰ লগত মই এখন চিনেমাই কৰিছিলোঁ তুমি মাথো মোৰ সেইখন মোৰ জীৱনৰ দ্বিতীয় ছবি আছিলে সেইখনতে তেওঁক পালোঁ তাৰপিছৰ পৰা মই তেওঁক কাৰণ জুবিন গাৰ্গ এটা বেলেগ পৰিৱেশত থাকেতো কাম চাম কৰিলেহে লগ পোৱা যায় গতিকে তেওঁক মই ব্যক্তিগতভাৱে তেওঁক মই খুব কম লগ পাইছোঁ কেতিয়াবা হাৰ্ডলি অলপ সময়ৰ কাৰণে লগ পালোঁ খুব ঘনিষ্ঠভাৱে মই কথা পতা নাই কিন্তু তেওঁৰ পত্নী গৰিমাৰ লগত মোৰ খুব ভাল আছিলে আগৰ পৰাই এতিয়াও তাক মই প্ৰায় যিকোনো সময়ত পোৱা যায়